What's up guys, welcome to YT channel Super Roast. আজি ভিডিওটো অলপ বিউটি কম। আজি আগৰখিনি ভিডিও নিচিনা ভিডিওটো নহয়। আজি মই roast বা মই ট্ৰোল নকৰো, কৰিব অসমৰ ৰাইজে আৰু সেইখিনি মই আপোনালোকৰ ওচৰত প্ৰকাশ কৰিম। কথাটো প্ৰায় এনেকুৱা ধৰণৰ, আজি কেইদিনমানৰ আগতে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ এজন অভিনেতা যি সকলোৱে পৰিচিত যতীন বৰাই নিজৰ ফেচবুক পেজত এটা পোষ্ট কৰিছিলে। তেওঁ কৈছিলে যে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বিষয়ববীয়া হিচাপে দায়িত্ব লাভ কৰা সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সেই পোষ্টটোৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁ যেতিয়াই সেই পোষ্টটো দিছিলে নিজৰ ফেচবুক পেজত, তাৰপিছত আপোনাৰ মই যেতিয়ালৈকে তেওঁ সেই পোষ্টটো দেখিছোঁ তেতিয়ালৈকে 503টা কমেণ্ট আহিছিলে। সেই 503টা কমেণ্টৰ ভিতৰত অৰ্ধ শতাংশতকৈ চাগে বেছি হ'ব, 100ৰ ভিতৰত কিজানি 100%ৰ ভিতৰত 90ভাগেই কিজানি তেওঁৰ ওপৰত ট্ৰলেই কৰিছে। আজি মই সেইখিনি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিব বিচাৰিছোঁ। মানে অসমীয়াৰ খং, অসমীয়াৰ অভিমান, অসমীয়াৰ ক্ৰোধ কেনেকৈ প্ৰকাশ কৰিব বিচাৰে চাওঁ আহক। বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। জয়ন্ত কুমাৰ নাথ তেওঁ লিখিছে, লাজ নালাগিল বাংলাদেশীক সমৰ্থন কৰিব। তহঁত লোভীয়া, ক্ষমতাৰ লোভীয়া, আৰু তহঁতৰ লোভৰ বাবে দৰকাৰ হ'লে জাতি মাটি ভেটি বাংলাদেশীৰ হাতত গোটাই দিবি। আপুনি অভিনেতা যতীন বৰা হৈ থাকিলেহে ৰাইজৰ মৰম আৰু আশীৰ্বাদ পাব। ৰাজনৈতিক নেতা হ'বলৈ গ'লে থেৰু চিগা বেঙেনা হ'ব। থেৰু হ'ব নালাগিছিলে, একচুৱেলি ঠাৰি হ'ব লাগিছিলে, একো নাই বাৰু। ঠাৰি চিগা বা থেৰু চিগা বেঙেনা হ'ব, গতিকে চিন্তা কৰিব। আচ্ছা জয়ন্ত কুমাৰ নাথ, তুমি ঠিকেই কৈছা বাৰু। তেওঁ এজন অভিনেতা হৈ থাকিলে ভাল। যদি তেওঁ ৰাজনীতিলৈ নামে তেতিয়া হয়তো মানুহে তেওঁক এতিয়া যেনেকৈ মৰম আদৰ কৰিছিলে তেনেকৈ হয়তো নকৰিব। তুমি ঠিকেই কৈছা, কিন্তু কি কাৰণে তেওঁক বিজেপিক সমৰ্থন কৰিলে? যিজনে এসময়ত বিজেপিক সমৰ্থন নকৰিছিলে, আজি এইটো বহুত দিনৰ কথা নহয়, যে 6-7 মাহৰ আগৰ কথা, কিন্তু ঘপককৈ তেওঁ কিয় মানে কান্ধুলি মাছে পিঠি খোলোৱাৰ আগতে সলালে নাজানো, সেইটো সময়ে ক'ব। নেক্সট চিন্তু লুকু, আপোনাৰ মহিমা অপাৰ দেহ ককাই, আগলৈ দেখা যাব। ৰাইজৰ আৱেগৰ লগত খেলি থাকক। পিছে এইবাৰ কোনটো সমষ্টিৰ পৰা চিন্তা কৰিছে? আপোনাৰ এই পুষ্টিত বিজেপিক তেল মৰাৰ গোন্ধ পালোঁ। সুন্দৰ কৈছা দেই, সঁচাকৈ বিজেপি, ময়ো ভাবিছোঁ বিজেপিক এইটো তেলেই মাৰিছে চাগে দেই, তেনেকুৱা যেন লাগিছে, কাৰণ পঢ়ি গম পাইছোঁ ন। নেক্সট অমৰ ৰাংচা পাঠক, দাদা আপুনি কিন্তু বহুত ভাল এক্টৰ হয়, আৰু এক্টিঙৰ কথাটো নকওঁৱেই দিয়ক, মুঠতে আপুনি জুই, একদম জুই অমৰ যতীন বৰা জুই। নেক্সট মাফুজুৰ ৰহমান, আপোনাৰ নিচিনা এনেকুৱা দালাল নিষ্ঠুৰ অভিনেতা এই অসমত দ্বিতীয়জন নাই হ'বলা। এটা কথা স্পষ্টকৈ মনত ৰাখিব, যাক প্ৰচাৰে ওপৰত উঠাই পৰৱৰ্তী সেই একে প্ৰচাৰে ধ্বংস কৰি তলত নমায়। এইটো কিন্তু তুমি বহুত ধুনীয়া এষাৰ বাক্য ক'লা। হয়, যাক আমাৰ ৰাইজে যেনেকৈ তেওঁক ওপৰলৈ উঠাই লৈ যায়, ঠিক তেনেকেই আকৌ তললৈ নমাই দিয়ে। সেইটো কথা তেওঁ মানে চিন্তা কৰিবলগীয়া বিষয়, কিন্তু মই ভাবোঁ বা তেওঁ ভাবিছে সেইকাৰণে লিখিছে। এইটো সঁচাকৈ ভাল কথা লিখিলা তুমি। নেক্সট পুলক সোণোৱাল, অসম কা আন্দোলনৰ কথা নাহেই, আনৰ পৰা চুৰ কৰা তোৰ সেই চিনেমাখন চাই তোক বৰ্জন কৰিলোঁ। পুলক, এইটো কিন্তু তুমি ভাল কথা কৈছা দেই। সঁচাকৈ তেওঁ সেইখন এখন চুৰ কৰা চিনেমা আছিলে। বাৰু যিয়ে নহওক, চিনেমাখন চাই ভাল লাগিলে। আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোৱে, ময়ো ভাবিছিলোঁ যে বহুত অকণমান আপগ্ৰেড হৈছে, ভাল লাগিছে। এতিয়া মানুহে অসমীয়া চলচ্চিত্ৰ চাবলৈ আগ্ৰহ হ'ব, অসমীয়া চলচ্চিত্ৰ চাবলৈ। চুৰেই কওক বা ডকাইতেই কওক বা যিয়ে নকৰক, কিন্তু যি মানে ডিজাইন কৰিছিলে, গ্ৰাফিক্স দিছিলে, বা যেনেধৰণে তেওঁলোকে মানে প্ৰতিস্থাপন কৰিছিলে চিনেমাখন, মানে ভাল লাগিছিলে বাৰু। ভালটোতো ভাল বুলি ক'বই লাগিব, কিন্তু চুৰ কৰাটোতো হয়, এইটো সঁচাটো সঁচাই আৰু কি ক'ব এতিয়া। গৌৰাংগ বৰা, আপোনাৰ ভাগ্যত একো নপৰিল নেকি, নে আপুনি প্ৰকৃত ভক্ত হোৱাৰ যোগ্য নহয়? তেওঁৰ ভাগত চাগে গৌৰাংগ একো নপৰিলে, বুজিছানে? নহবা তেওঁ এনেই জানো তেল মাৰিব? তেলেই মাৰিছে যোনটো যি কৈছে।
একো নপৰিলে কাৰণে তেলটোকে মাৰি থওঁ, পিছত কিবা এটা কিজানি পাওঁৱেই, তেনেকুৱা এটা চলালে আৰু তেওঁ ধান্দা। বাৰু নেক্সট, দীপজ্যোতি বৰা। ৱাও, এইটো আমাৰ ৰত্নাকৰ নহয়নে? পুৰণি প্ৰেম পাহৰিবই পৰাই নাই নেকি? তোমাৰ পদুম চকুটি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি। তাৰপিছত এওঁ কোন? বিজিত দত্ত। জুবিন বিপিন এতিয়া যতীন। অঁ ৰ'বা বিজিত, তোমাক মই কথা এটা কওঁ, তুমি কাক টানা বা কাক নাটানা নাজানো, কিন্তু তাৰ আগত যোন দুটা নাম উচ্চাৰণ কৰিলে জুবিন বা বিপিন হ'ল, তেওঁলোকক যাতে তুমি নেক্সট আৰু নাটানা, এইটো তোমাৰ প্ৰতি মোৰ এটা সকিয়নি, গম পালা? জুবিনদাৰ নাম নেক্সট যাতে নাহে তোমাৰ ইয়াত। কোনো পোষ্টত এনেকুৱা পোষ্ট নকৰিবা যাতে জুবিনদাৰ ব্যক্তিত্বত আঘাত পায়। তোমাক মোৰ এইটো মোৰ ফালৰ পৰা এটা ৱাৰ্ণিং দিছোঁ। বাৰু দিয়াম। তাৰপিছত আহিলে কি মুছাহ আহমেদ। তেওঁ কৈছে নতুন চিনেমা ওলালে নতুনকৈ অহা বাংলাদেশী কেইজনেহে চাব দে। হয়, তেওঁ চিনেমা আগতে চুৰ কৰি যোনখন চিনেমা বনালে তেতিয়াই বহুত দৰ্শকে হয়তো নাচাওঁ বুলি ভাবিলে, এতিয়ানো ক'ত চাব তেওঁ। এতিয়া হয়তো বহুতে তেনেকুৱা চিনেমা নাচাব, বাংলাদেশী কেইজনে চাব বাৰু, এইটো তুমি ঠিক কৈছা। যদুমণি বৰুৱা, আপুনি যে ৰত্নাকৰ সেই কথা প্ৰমাণিত কৰি দিলে। অঁ, ৰত্নাকৰৰ কথা প্ৰমাণিত যদুমণি তেতিয়াই কৰিলে যেতিয়া তেওঁ ৰত্নাকৰখনত মানে অভিনয় কৰিছিলে, তেতিয়া তেওঁ নিজেই প্ৰমাণ কৰি দিছে তেওঁ যে ৰত্নাকৰ। গতিকে ইয়াতো তেওঁ এতিয়া স্পষ্ট কৰি দিলে যে তেওঁ ৰত্নাকৰ, এইটো তুমি ঠিক কথা কৈছা, হয়নে বাৰু ৰাইজ? শফিক ৰাজে দিছে মঞ্চত, থিয়েটাৰত, টিভিত অভিনয় কৰিও আত্মসন্তুষ্টি নহ'ল, শেষত ৰাজনীতিৰ পথাৰত অভিনয়, মহান কলাকাৰ আপুনি। তাকে পায়, তেওঁ অভিনয় কৰিছে, কৰক, থিয়েটাৰত কৰক, টিভিত কৰক, মঞ্চত কৰক, আকৌ ৰাজনীতিত আহি পেলাই অভিনয় কিয় কৰিব লাগে? এইবোৰ কিয় নাটক কৰিব লাগে? নে মানে অভিনয় কৰি পেলাই মানে তেওঁ আত্মসন্তুষ্টি লাভ কৰা নাই? য'ত ত'ত অভিনয় কৰিলে ভাল নেদেখি ন? অভিনয় এনেকৈ কেলৈ কৰিব লাগে? য'ত অভিনয় কৰিব লাগে তাত কৰিলে হয়। ঠিকেই কৈছা শফিক তুমি। যি জাতিধ্বংসী বিধেয়কখনক লৈ পেলাই প্ৰতিবাদ কৰিছিলে, তাকো ৰাইজে কওঁতে, ৰাইজে সমালোচনা কৰোঁতে লাষ্টত নিজেই স্পষ্টবাদী দি পেলাই প্ৰতিবাদৰ থলীলৈ ওলাই আহিছিলে, সেইজনে যদি এতিয়া আকৌ মানে কান্ধুলি মাছৰ নিচিনাকৈ ইলুটি পালুটি কৰি থাকে, ৰাইজৰতো খং উঠিবই। গতিকে ৰাইজে কেনেকৈ নিজৰ মানে মনৰ ভাৱ, কেনেকৈ নিজৰ মনৰ ভিতৰত সোমাই থকা ক্ষোভ প্ৰকাশ কৰিব, মানে তাৰ কাৰণে তেওঁ নিজৰ ফেচবুক পেজতে গৈ লৈ পেলাই ক্ষোভ প্ৰকাশ কৰিছে। পাৰ্থপ্ৰতিম বৰা, কৃষ্ণ কৃষ্ণ, নৰকতো স্থান নাই বাস্তৱ জীৱনৰ এইজন স্বনামধন্য অভিনেতা। তাকে পাৰ্থ। সঞ্জীৱ কুমাৰ যোগী, মহাচুৰ এইটো। হিৰণ্য কুমাৰ দাস, তেওঁ এটা মানে শুনিব দেই, ভাল লিখিছে কিন্তু। বিজেপি জিন্দাবাদ। এতিয়া মই দিচাংমুখৰ টেকেলি ফুটা দলঙেদি আহি শিৱসাগৰ পাইছোঁহি। অলপ পাছত যোৰহাট যাম আৰু সন্ধিয়া কমলাবেৰী নিমাতীঘাট দলং হৈ ঘৰলৈ উভতিম। সঁচাই বৰ সুন্দৰ লাগিছে, তাতে ৱাইফাই সেৱাও অতুলনীয়। আকৌ এবাৰ বিজেপি চৰকাৰ। আকৌ এবাৰ বিজেপি চৰকাৰ। ভাল লিখিলা দেই। বাৰু ৰাইজ, এতিয়া আমি যতীন বৰা মুখে শুনি লওঁচোন আহক, তেওঁ কেনেকুৱা লাগিছে, তেওঁ এনেকুৱাখিনি দেখি পেলাই ৰাইজে যে তেওঁক ইমানখিনি মৰম দিছে, কেনেকুৱা লাগিছে চাই লওঁচোন আহক। খুব ভাল লাগিছে, হয়তো মই ভাল লাগিছে। ৱাও। অঁ, সম্পূৰ্ণ আমি বাইট এটা চাই লওঁ আহক। এখন মোকেই টাৰ্গেট কৰি লৈছে সকলোৱে, কি কাৰণে নাজানো, কিন্তু অসমত বহুত শিল্পী আছে, কিন্তু মোকে টাৰ্গেট কৰি লৈছে, কি কাৰণে নাজানো। খুব ভাল লাগিছে, হয়তো আপোনালোকে কি কয় নাজানো, কিন্তু মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে বাকী শিল্পীতকৈ চাগে মোক অলপ ওপৰত ৰাখিছে। আপুনি কি বুলি ক'লে? বাকী শিল্পীতকৈ চাগে মোক অলপ ওপৰত ৰাখিছে। বাকী শিল্পীতকৈ আপোনাক ওপৰত ৰাখিছে ন? আচ্ছা, ঠিকে। সপোন দেখি আছে নে কিনো? মানে সপোন নে কিনো? এয়া যে আপোনাৰ নিজৰ ফেচবুক পেজত গৈ পেলাই যে এইবোৰ ঠুকিলেগৈ যে, এইবোৰ কি সপোন নে কিনো? মানে আপুনি এতিয়া
বাৰু একো নাই দিয়ক, ভাল লাগিছে দিয়ক, মানুহ এনেকুৱা দূৰদৰ্শী হ'ব লাগে, ভাল লাগিছে। থ একেবাৰে শৰ্মাই দিম গৈ পেলাই। শেষত মই যতীন বৰাদেৱলৈ এটা বিশেষ অনুৰোধ, যিখন জাতিধ্বংসী বিধায়কে আমাৰ অসমীয়াৰ স্বাভিমান, আৱেগ, গৌৰৱ সকলোখিনি মাটিৰ লগত মিহলাই দিছে, সেইখন জাতিধ্বংসী বিধায়ক যোনে ৰূপায়ণ কৰিছে, যোনে গৃহীত কৰিছে, সেই শাসক পক্ষৰ লগত আপুনি মিলিত হৈ অসমীয়াৰ মৰম, আদৰ, স্নেহৰ পৰা আপুনি বঞ্চিত হ'ব। এয়া মই কোৱা কথা নহয়, এয়া আপুনি নিজে দেখিছে আপোনাৰ নিজৰ ফেচবুক পেজত কেনেকৈ কোনখিনি কথা কৈছে অসমীয়া ৰাইজে, তাৰ পৰা আপুনি নিজেই অনুভৱ কৰিব পাৰিব চাগে অসমীয়া ৰাইজ এতিয়া আপোনাৰ প্ৰতি কিমান ক্ৰোধান্বিত। গতিকে যতীন দা, আকৌ আপুনি ঘূৰি আহক নিজ সুতিলে, আকৌ আমি প্ৰতিবাদ কৰিব লাগিব। আমাক এই জাতিধ্বংসী বিধায়ক কেতিয়াও নালাগে, কেতিয়াও নিবিচাৰোঁ, আৰু কেতিয়াও অসমত এইখন গৃহীত হ'ব নোৱাৰে। যদিও এতিয়া এক বা আইন হ'ল, কিন্তু কেতিয়াও এইখন অসমত প্ৰযোজ্য হ'ব নোৱাৰে। গতিকে আপুনি অভিনয় কৰা মানুহ, অভিনেতা এজন, ভাল অভিনেতা হিচাপে অসমত এটা আপোনাৰ সুকীয়া নাম আছে, সেই নামটো আপুনি বদনাম নকৰিব, সেই নামত কেতিয়াও চেকা নলগাব। বিশেষকৈ আপোনাৰ ৰত্নাকৰ চিনেমাৰ পৰা সকলো অসমীয়া ৰাইজে আশা কৰিছে যে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো এটা ভাল দিশলৈ গৈ আছে, কিন্তু আপুনি যদি এতিয়া আকৌ সেই কাহিনীৰ ৰত্নাকৰ পৰা যেনেকৈ বাল্মীকি হৈছিলে, ঠিক তেনেদৰে আপুনি ৰত্নাকৰ পৰা বাল্মীকি হওক বাস্তৱ জীৱনতো। মই আশাবাদী, অসমীয়া ৰাইজ আশাবাদী। শেষত জয় আই অসম।